ৰাতি হ'ল বৰ মন চন মাৰি বহি আছে যে। নাই অ' আমাৰ এই ল'ৰাকেইটা ক'লেও নহয়। আছে সেই ভিতৰতে কিবা এটা কেলে বা সুধিলে হয়। মাঘৰ বিহু পালেহি নহয়, লোকে ভেলাঘৰ বনালেই, আমাৰ এইকেইটা কেতিয়া বনাব হয় একো খবৰ খাতিয়ে নাই যে। আজিকালি সেই গাঁৱৰ ল'ৰাবিলাকক ওলাই নোযোৱাই হৈছে আৰু। চাওঁ তাক মাতি দিয়াচোন। ৰ'ব তাক মই পঠিয়াই দিছোগে। এই পাপা মাতিছিলে নেকি মোক? অঁ মাতিছিলোঁ তহঁতক। তহঁতে যে সেই মেজি ঘৰৰ কাৰণে খৰি চৰিবিলাক ফালিলি যে মেজি বনাবলৈ। পিছে ভেলাঘৰটো কেতিয়া বনাম বুলি ভাবিছে, নবনাও নেকি? পাপা আজি ল'ৰাখিনিক খবৰ কৰি চাব লাগিব আকৌ যায় না নেযায় আকৌ বনাবলৈ। পালেহিয়ে নহয় আৰু 4-5 দিনহে আছে। আজিয়ে তাকে বনাই পেলাম বুলি ভাবিছোঁ এতিয়া। কি হয় আকৌ ল'ৰাখিনি ওলাই নে নোলায় আকৌ। হোৱা নোলালে কেনেকৈ হ'ব? যা ওলাই যা। সোনকালে বনাই পেলাগে, ময়ো যাম অলপ পাছত। ঠিক আছে পাপা, মই ল'ৰাখিনি গোট খুৱাই কেনে ভেলাঘৰটো বনাবলৈ যাওঁ, আপুনি অলপ পাছত যাব কিন্তু দেই। যা সোনকালে গোট খুৱাই কেনে বনাগে। নাই 4-5 দিন আছে। আজিকালি ল'ৰাখনে এইবিলাক কামত ইণ্টাৰেষ্ট নিদিয়াই হ'ল আৰু। যা তহঁতৰ লিখীয়া বয়সত আমি আগতে কিমান কষ্ট কৰি মেজি ঘৰ একদম এমাহৰ আগৰ পৰা ৰখীয়া হৈছিলোঁ। আজিকালি ল'ৰাখিনি নোলায়। ঠিক আছে পাপা, মই গৈ থাকোঁ, আপুনি আহিব দেই। ল'ৰা কেইটামান গোট খুৱাই লওঁগৈ আকৌ। অঁ যা সোনকালে যা। আজিৰ পৰা ভেলাঘৰ ৰখীয়া হ'বই লাগিব। ঠিক আছে পাপা। চালা এইকেইটা ঘৰত আছে নে নাহে নে ফোনতে এটা মাৰি চাম ৰ। হেল্ল' বগামূলা, ঐ তহঁতি ক'ত আছ? ফোনটো বাজিলেচোন, কোনে মাৰিলে নহয়? মদনে মাৰিলে দেখোন। হেল্ল' মদন, ক কি হ'ল? তহঁতি মানে কি মই অকলেহে আছোং ঘৰত? তই অকলেহে আছ নেকি ঘৰত? মানে তই কি ওলাই যোৱা নাই নেকি কলৈকো? নাই যোৱা ওলাই, মই ঘৰতে আছোং। কেলে কচোন? তই হেৰি কৰচোন, ল'ৰাখিনি গোটেইখিনি লৈ আন লগত, ভেলাঘৰটো বনাই পেলাওঁ। মই সেই তিনিআলিতে ৰখি আছোং। কি আজি ভেলাঘৰ বনাবিয়ে? ৰ গৈ আছোং মদন মই। ঠিক আছে, তই তাতে তিনিআলিতে ৰখি থাক, মই লগৰখিনি লৈ গৈ আছোং বাৰু দেই। দে হ'ব দে এতিয়া। আজি ভেলাঘৰ বনাব মজা লাগিব। বিহুলৈ আৰু বেছি দিন নাই। লৈ যাওঁ পাটনাকেইটাক বিচাৰি কিনে। সোনকালে যাম, নহ'লে দিগদাৰ হ'ব। এইটোতো তাত ৰখি আছে না, হাল্লা কৰিব নহ'লে। এইকেইটা বা আছে বা নাই ঘৰত মেলেকহঁতে। মাথা ডাঙৰকতো বিচাৰি পাই যাম বাৰু। চেঁচি যাওঁ মেলেকে, এইকেইটাই ক'ত থাকে আকৌ। যাওঁ বিচাৰি কিনে এক গোট কৰি কিনে লৈ যাওঁ মদনৰ ওচৰলৈ। সোনকালে বনাই পেলাবই লাগে, নহ'লেতো দিগদাৰ হ'ব ন। চালা বগামূলাটো কি হ'ল, এতিয়ালৈকে নাহে যে? ইমান দেৰি হ'ল ফোন কৰা। কি হ'ল ঐ ল'ৰা, অকলে কি চিন্তা কৰি বহি আছ হয়? ককা কেনিবা যায়? নাই কলৈনো যাবি হয়, এনেই ওলাই আহিছোঁ আকৌ। তাকে বোলো এই বিহু পালেহি নহয়। মেজি ঘৰ খৰি কাটিলি, কিন্তু ভেলাঘৰটো যে এতিয়ালৈকে বনোৱাগৈ নাই তহঁতে। সেইটোকে বনাইছনে নাই বনোৱা চাবলৈ ওলাই আহিলোঁ আকৌ। কি হ'ল তহঁতে কি ভেলাঘৰ চেলাঘৰ নবনাও নেকি? আৰে ককা, সেইটো কাৰণেতো ইয়াত ৰখি আছোঁ ন। ল'ৰাখিনি গোটেইখিনি গোট খাই কেনে ভেলাঘৰটো বনাই পেলাম বুলি ভাবিছোঁ আকৌ। সেই বগামূলাক ফোন কৰিলোঁ, ল'ৰাখিনি লৈ আহিছোঁ বুলি কৈছে। এতিয়ালৈকে আহি পোৱাহি নাই। এইকেইটা ক'তনো কিনো কৰি আছে, বহি আমনি লাগিছেগৈ। আজিকালি আকৌ কি সেনেকুৱা হৈছে, ল'ৰাবিলাকো ওলাই নাহে। আমাৰ দিনত আকৌ একদম আমি যেতিয়া ডেকা দিনত কৈছোঁ নহয়, কাকো কোনো মাতিব নালাগে, ৰখিব নালাগে। মেজি ঘৰ বুলি ক'লে, মেজি ভেলাঘৰ বুলি ক'লে খৰি ফলাৰ পৰা আদি কৰি গোটেইখন একদম হাঁহি ধেমালিয়ে ফূৰ্তিয়ে ওলাই আহোঁ। তহঁতৰ দিনত আকৌ দেখিছোগৈ মানুহ বিচাৰি ফুৰিবলগীয়া হয়। এনেকৈ আৰু কিটো আমাৰ অসমীয়া সংস্কৃতি জীয়াই ৰাখিবি হয় তহঁতে? আচলতে ককা সেইটো কথা নহয় অৱশ্যে। প্ৰত্যেকে সেই নিজৰ সংস্কৃতিটোতো ধৰি ৰাখিব বিচাৰে, কিন্তু আজিকালি আকৌ কৰ্মব্যস্ততাৰ মাজতে কিছুমানে ওলাই আহিব পাৰে, কিছুমানে নোৱাৰে নহয়। সেই যিকেইজনে কৰে আৰু কৰি থাকিবলগীয়া হয় আৰু সেই 2-3জন মানে লগ হৈ কিনে আৰু। এতিয়া সেই ওলাই আহিব নোৱাৰাকেইটাক জানো ধৰি থাকিলে হ'ব জানো? যিকেইটাই পাৰোঁ সেইকেইটাই লগ খাই বনাব লাগিব আৰু। এতিয়া কোনে আহে আকৌ, ৰখি আছোঁ। তই কোৱা কথাটোও মিছা নহয়। আগতে যেনিবা জইণ্ট ফেমিলি আছিলে কাৰণে একে ঘৰ মানুহতে 2-3টাকৈ মানুহ আছিলে, যিকোনো এজন আহিব পাৰিছিলে। আজিকালি আকৌ চব মানে কি হ'ল, ছিংগুল ফেমিলি হ'ল যে, সেইটো কাৰণে এতিয়া ঘৰখনৰ কথাই চিন্তা কৰিব নে এইবিলাক কামত লাগি ফুৰিব। ঠিকেই কথা। দে বোপাই, যিকেইটাই পাৰ সোনকালে বনাই পেলা। কালৈ পৰহিলৈ দেখোন বিহুৱে পালেহি। তহঁতে পালেহি। যা ল'ৰাকেইটা দেৰি কৰি লাভ নাই, সোনকালে ভেলাঘৰটো বনাই পেলাগে যা। কালৈ পৰহিলৈ বিহু পালেহিয়ে নহয়। ব'ল সোনকালে যাম, সোনকালে বনাই আজৰি হ'বগৈ লাগে। আজিৰ পৰা থাকিবই লাগিব। পিছে ককা আপুনি আমাৰ লগত নাযায় নেকি?
সেই মোৰ এইটো বয়সতনো মই কেনেকৈ ভেলাঘৰ বনাব পাৰিমগৈ বা তহঁতে বনাইগৈ যাচোন মই অকণমান পাছত চাবলৈ যাম বাৰু ঐ ল'ৰাখিনি ব'ল ব'ল বল জানো পাই এইকেইটা কি ভেলাঘৰ বনাব দেই অকণমান পাছত চাবলৈ গ'লেহে গম পাম আৰু এই ঘৰত চাহ পানীকে এবাটি খাই আহোঁগৈ তাৰপৰা তালৈ যাব লাগিব বোৱা ল'ৰাকেইটা কিন্তু মানিব লাগিব দেই বৰ ধুনীয়া ভেলাঘৰ এটা বনালি অ' এইবিলাক চব মদনৰ কামাল মদন নোহোৱা হ'লেতো আমি বনাবই নোৱাৰিলো হ'লে সঁচাকৈ দেই ক'ৰ পৰানো কি মাথা মাৰি বনালি ঐ মদন বৰ ধুনীয়া লাগিছে কিন্তু ঘৰটো দেই ভেলাঘৰটো আৰে ককা সদায়নো কিমাননো আৰু হেৰি আগৰ অল্ড মডেলতে বনাই থাকিব এইবাৰ অলপমান ষ্টাইল কৰি দিলোঁ আৰু কেনেকুৱা লাগিছে এই মজা বিৰাট ধুনীয়া হৈছে পিছে মই ৰাতি থাকিব নোৱাৰো আকৌ দেই তহঁতে থাকিবহি লাগিব ভেলাঘৰ বনালি যদি আৰু এতিয়া থাকিব লাগিবই ন আৰে ককা আপোনাৰ এইটো বয়সত আৰু ভেলাঘৰ ৰখীয়া হ'ব নালাগে আমি আছোঁ নহয় আমি গোটেইকেইটাই ৰখীয়া হ'ম ইয়াত আমি ডেকাকেইটাই থাকিম আৰু পিছে ল'ৰাকেইটা ৰাতি ভয় নকৰতো আৰে দেউতা এতিয়া আমি ডাঙৰ হ'লোঁ আৰু কেলৈ ভয় কৰিম নহয় আৰু তাতে ইয়াত আৰু শুই থকাহে আৰু খৰিখিনিটো ওচৰতে আছেই কোনেনো চুৰ কৰিব হয় আজিৰ পৰা যি নেকি তহঁতি ভেলাঘৰ ৰখীয়া হবিয়ে যদি আৰু আমাৰ ঘৰত হাঁহ কুকুৰা চুৰ কৰিবলৈ নাযাবি কিন্তু দেই অঁ ল'ৰাকেইটা মোৰ ঘৰত সেই হাঁহ দুটাহে আছে তহঁতি আকৌ লৈ নানিবিগৈ আকৌ আৰু অৱশ্যে আজিকালি সেই চুৰ কৰা দিনবিলাক গ'ল আৰু দেই তহঁতে হাঁহ কুকুৰা এইবিলাক চুৰ কৰি নানিবি আকৌ মোৰ ঘৰত বুলিয়ে নহয় গাঁৱৰ কাৰ ঘৰতো চুৰ কৰি নানিবি দেই আজিকালি দিনকাল যিহে হৈছে নহয় মানুহৰ যিমান অভাৱ অনাটন হৈছে নহয় এটা বস্তুৰ দাম কিমান দেখিছনে নাই কিমান কষ্টত কোনোবাই হাঁহ কুকুৰা পুহি থৈছে হয় নাই এই মানে হাঁহ কুকুৰা দুটা বিকি কেনে কিবা এটা ল'ম বুলি কেনে আশাত পুহিছে সেই আশা বস্তুবিলাক তহঁতে আনি কেনে মাৰি নেখাবি আকৌ দেই মনে মনে চুৰ কৰি আনি আৰে ককা আমি জানো নহয় সেইবিলাক কৰিব লাগে না নালাগে আজিকালি আগৰ লেখীয়া দিনকাল নাই আৰু এতিয়া চুৰ কৰিবলৈ গ'লে মানুহে মাধৰ মাৰহে দিব আৰু নেযাওঁ ককা নেযাওঁ দে হ'ব এতিয়া মই ঘৰলৈ যাওঁ তুই ঘৰতে ৰ ময়ো যাওঁ তোৰ লগতে যাওঁগৈ দেখিছনে ভদৰ পৰা কি চিন্তা কৰিছে তাৰ হেনো হাঁহকেইটা দুইটা লৈ আহিব বুলি কি টেনশ্যন লৈছে সি দেখিছ এই মদন সঁচাকৈ লৈ আহিবগৈ নাই ন ভদৌৱা হাঁহকেইটা পুৰা গৰম হৈ যাব বাপেকে অঁ সঁচাকৈ লৈ আহিব লাগে বুঢ়াটো কি হালা চাবি ইয়াত কৈছোঁ নহয় গোটেই হুলস্থুল লগাই দিব সি নকৰিবি নহ'লে বুঢ়াটোৱে আকৌ আমাকে পাই যাবহি আৰু এটা কথা নহয় মদন আমি যদি চুৰ নকৰি কিনে বেলেগে যদি তাৰ ঘৰৰ পৰা চুৰ কৰি লৈ যায় তথাপিতো আমাকে পাবহি নহয় বুঢ়াটোৱে নাই আজিকালি মানুহবিলাকে সেই চুৰটো কৰাটো এৰিছেগৈ আৰু মাঘ বিহুত কাৰণ বস্তু পাতি আৰু হাঁহ কুকুৰাবিলাকো বহুত দাম হ'লতো সেইটো কাৰণে প্ৰায় মানুহে এৰিছে আৰু এইবিলাক দিন নাই আৰু আচলতে আগতেহে চুৰটো কৰিছিল আৰু এতিয়া চুৰ কৰিব গ'লে মাৰে খাব লাগিব দেই নালাগে সেইবিলাক কৰিব তহঁতে চুৰটো কৰিলে কিন্তু মই নাহোঁ আকৌ এতিয়া কৰি দিলোঁ ধেইত পাটনা এনেই কৈছোঁ ক'তনো চুৰ কৰিব যায় ন যেনে তেনে ধৰ ভেলাঘৰটো বনাই শেষ কৰিলোঁ খৰিখিনিও লাহে লাহে শুকাইছেই এই ল'ৰাকেইটা এটা কাম কৰোঁ ব'ল ঘৰৰ পৰাই আহোঁগৈ ব'ল ঘৰলৈ যাওঁ ভাত চাত ভোক লাগিছে নহয় খাবগৈ লাগে ঘৰত তেনেহ'লে একেবাৰে গধূলি আকৌ আহিম দেই কি মদন একেবাৰে ভেলাঘৰ ৰখীয়া হ'ব আহিবি নেকি তাইক আৰুতো কাম নাই তেনেকৈ একেবাৰে গধূলি আহিম আৰু দেই হ'বলৈ আহিম আৰু ঘৰত ভাত চাত খাই আহি ব'ল তেনেহ'লে